মৰ্ণিং ভিউৱাৰ্ছ, থেংক ইউ সকলোৱে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰাৰ কাৰণে আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছে তাৰ বাবেও থেংক ইউ। আৰু যিসকলে কৰা নাই কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকক সৰু সুৰা বস্তুবোৰকে দেখাই থাকিম। আমাৰ ঘৰৰ ৰাতিপুৱা পৰিৱেশটোনো কেনেকুৱা তাকে এবাৰ দেখাওঁ, আপোনালোকেও চাওক, ভাল পাব বুলি আশা ৰাখিলোঁ। কাৰণ গাঁৱৰ পৰিৱেশ হয়, সকলোৱে সোনকালে উঠে অৱশ্যে, কেতিয়াবাহে উঠাটো দেৰি হয়। বলকচোন চাওঁ তেনেহ'লে। ভাইটি কিতাপ পঢ়ি আছে, মা বহি আছে। আমাৰ ছাগলীৰ কাৰণে পাপাই ৰাতিপুৱা পাত আনি দিয়ে 6টা বজাতে ন। এইটো আমাৰ পদূলিটো। আমাৰ বেক চাইডৰ ফালে এটা সৰুকৈ পুখুৰী বুলি ক'ব নোৱাৰি, ঠিক খাল, তাত খুব হাঁহ চৰি থাকে। আমাৰ ঘৰৰ চবৰে মা, মই, ভাইটি, পাপা চবেই ৰুইছিলোঁ। ছাগলীয়ে খাই দিলে পাতবিলাক। আৰু ইয়াত বান্দৰ মানে বহুত অত্যাধিক বান্দৰ, মানে শাক পাচলি কৰিব নোৱাৰি। আদৰণি জনালোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল ধামাকা ভিডিঅ'লৈ। আমাৰ ৰজা আহিছোঁ এতিয়া পঢ়া টেবুলত ধুম উঠ 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 বগা বগা। আমি আলহী আগবাব আহিছিলোঁ। এয়া ভণ্টি বোলে ভাইটি আছে। আমি এতিয়া গৈ আছোঁ ঘৰলৈ। এনেই আপোনালোককো জনাই দিওঁ বুলি ভাবিলোঁ। আৰু এইটো আমাৰ চাহ ফেক্টৰী, তাৰপিছত এখন কলেজে হয় আৰু আপোনালোকে এডমিশ্যন লওঁ বুলি ক'লে ল'ব পাৰে। আমাৰ এডোখৰ দুৰ্গাপুৰ দেই। অকণমান ভিউটো দেখাই দিছোঁ, মানে আমাৰ বহুত ধুনীয়া বাগান আছে, আপোনালোকেও আহিব পাৰে চাবলৈ। ট্ৰেফিক পইণ্টো আছে যে, বৰবৰুৱা ট্ৰেফিক পইণ্টবোৰ পোনে পোনে আহিলে মানে পাব। এয়া ফেক্টৰীটো, এইটো ৰাস্তাটো, আৰু এখন চাহ বাগানখন। আপোনালোকক ভালেই লাগিব কাৰণ সেউজীয়া পৰিৱেশ। এয়া আমাৰ ভূটানকেইটা গৈ আছে। আমি ফটো চটো উঠি লওঁ আৰু তাৰপিছত আকৌ পুনৰ আপোনালোকক দেখাই থাকিম।
আকৌ পচন্দ হ'ব দেই ক্লাছ 9ত পঢ়ি আছে পিছে আৰু এইখিনি হৈছে কুঁহিয়া নহয় এইখিনি মৰা পাত বাগান নাছিলে আগতে বাগান লগাব যে ভাইটি এটা দেখিছা ক'ত বগাইছে ক'ত বগাইছ তই কেলে বগাইছ কি পাও গৈ বাঁহত কি পাও তই সেই পৰিয়ে থাকিলে তোৰ গোটাইখন খুলি লৈ যা এইকেইটা চব্জি দিছে আপাজনীক বহুত বহুত থেংক ইউ দেই আজিকালি ঘৰৰ চব্জি খাবলৈ নোপোৱা হ'লো নহয় আমাৰ এইফালে বান্দৰ চন্দৰ বহুত মাক দিছে আৰু মৰমতে ক'ব আহিলে এই ভিডিঅ'টোত কৈ দিয়কচোন লাইক কৰিব বুলি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব থেংক ইউ আজিলৈ আপোনাৰ